এই শাকবিধ চিনি পাইছে নিশ্চয়। এইটো হৈছে পননুৱা শাক। এইটো যথেষ্ট মানে স্বাস্থ্যসন্মত, যথেষ্ট মানে উপকাৰী এইটো শাক। আৰু এয়া শাকৰ আজি মই এতিয়া তৰকাৰী বনাম। আমাৰ অসমীয়া খাদ্যবোৰ বনাবলৈ মানে ইমানেই সহজ, কাৰণ আজিকালি বিশ্ব দৰবাৰত অসমীয়া খাদ্যই স্থান পাইছে আৰু তাৰ উপৰিও মানে যথেষ্ট পুষ্টিকৰ। গতিকে আজি মই একদম অসমীয়া ঘৰতে পোৱা এবিধ শাকে মাছে বনাম বুলি আহিছোঁ। আপোনালোকে এতিয়া ভিডিঅ'টো চাওকচোন। মই কি শাকটো আপোনালোকে গম পাইছেই। গতিকে কেনেকৈ বনাওঁ এতিয়া তৰকাৰীখন, আহক ভিডিঅ'টো দেখুৱাওঁ আপোনালোকক আৰু তৰকাৰীখনো মই বনাই থাকোঁ। কেৰাহীটো এয়া গৰম হ'ল। ইয়াতে অকণমান মিঠাতেল দিম। মিঠাতেল বেছি নালাগে। আমাৰ খাটি অসমীয়া যিসমূহ তৰকাৰী, সেইসমূহ তৰকাৰীত বেছি মিঠাতেলৰ প্ৰয়োজনেই নাই। আৰু অকণমান মিঠাতেল দিলোঁ আৰু তাতে মই এতিয়া দুটামান এয়া মিঠি গুটি দুটামান দিলোঁ। আৰু মিঠি গুটিকেইটা ফুটি আহিলে, ফুটি আহোঁতে মই যে কাটি থৈছিলোঁ শাকখিনি, সেই শাকখিনি এতিয়া ইয়াতে দি দিছোঁ। ইয়াত শাকখিনিৰ লগত মাত্ৰ নিমখ হালধি দিলেই হ'ল আৰু তাৰ বাহিৰে বেলেগ মছলাৰ প্ৰয়োজনেই নাই। নিমখ অকণমান দিলোঁ, তৰকাৰী হ'ব যিহেতু, আৰু অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। গতিকে এইখিনি এতিয়া ভাজিলেই হ'ল। আৰু শাক দেখিছেই নহয়, কেৰাহীত দিয়াৰ লগে লগে শাক তললৈ বহিয়ে গ'ল। আৰু এইখিনি অকণমান সময় ভাজিব লাগিব ঢাকোন লগাই লগাই। এইখিনি এতিয়া দেখিছে কিমানখিনি শাক আছিলে, গৈ কিমানখিনি হ'লগৈ। মানে পানীখিনি মানে শুহি আছে এতিয়া, আৰু অকণমান সময় পিছতেই তৰকাৰীখন হৈ যাব। এয়া আমাৰ অসমীয়া তৰকাৰী বনাবলৈ হ'লে বেছি সময় নালাগে, খুব বেছি 10-15 মিনিটমান হ'লেই হৈ যায়। মানে পানীখিনি কমপ্লিট শুকাই গ'ল, এইখিনি শাক হৈ গ'ল। এতিয়া ইয়াতে যিহেতু মই আজি তৰকাৰী বনাম, ইয়াতে পানী দিব লাগিব। মই ইয়াতে এতিয়া গৰম পানী দি দিলোঁ। গৰম পানী দি দিলে তৰকাৰীখন সোনকালে উতলি আহে, সেইকাৰণে এতিয়া ইয়াতে মই গৰম পানী দি দিলোঁ। আৰু এতিয়া তৰকাৰীখন উতলক। গেছৰ ফ্লেমটো বঢ়াই থোৱা আছে, আৰু তৰকাৰীখন দেখিছেনে কিমান ধুনীয়াকৈ বকবককৈ উতলি আহিছে। তৰকাৰীখন উতলি আছে, আৰু এয়া মই ল'লোঁ পিঠাগুড়ি 1 চামুচ। আৰু এই পিঠাগুড়িখিনিতে মই এতিয়া পানী অকণমান দি দিলোঁ। এয়া কিন্তু ঠাণ্ডা পানী দিছোঁ দেই পিঠাগুড়িখিনিতে। আৰু এই ঠাণ্ডা পানী দিয়া এই পিঠাগুড়িৰ যিটো মানে পনীয়াটো, সেইটো মই এই তৰকাৰীখনতে দি দিলোঁ। আৰু তেতিয়া মানে টেঙা তৰকাৰী বনালেও একেবাৰে পনীয়া হোৱাতকৈ মানে তেতিয়া অকণমান ঘন হয় আৰু ভাল লাগে। তৰকাৰীখন উতলি আহোঁতেই উতলা তৰকাৰীতে মই দি দিলোঁ এয়া মাছ। এয়া মাছ দুপিচ দি দিলোঁ, আৰু এইখিনি এতিয়া সুন্দৰকৈ উতলিবলৈ দিছোঁ। এখন বকবককৈ উতলি আছে, মাছখিনিও সিজি আছে। এইখিনি সময় লৰাই থকাৰ প্ৰয়োজন নাই, মাছ ভাগি যাব। এয়া আজি মই টেঙা তৰকাৰী বনাবলৈ গৈ আছোঁ, কিন্তু এনেকৈ কিন্তু পননুৱা শাক খাৰ দিও বনাই খাব পাৰি। যিসকলে কেতিয়াবা খাৰ খাওঁ বুলি ভাবে, ভাজোঁতেই খাৰ অকণমান দি দিব, তেতিয়া আৰু ধুনীয়াকৈ মানে একেবাৰে নাইকিয়াই হৈ যাব। আৰু তাৰ পাছতে আৰু এনেকৈ পানী অকণমান দি পেলাই তৰকাৰীকণ বনালেই হ'ল। এতিয়া অকণমান লৰাই চাওঁ। এয়া মাছৰ ৰং সলনি হৈছে, আৰু মাছত মই আগতেই নিমখ আৰু হালধি অকণমান সানি থৈছোঁ। মাছৰ ৰং অকণমান সলনি হৈছে, আৰু মাছ এয়া সিজিছে। আৰু অকণমান সময় উতলিবলৈ দিছোঁ, সিজক। আৰু মাছত মই অকণমান নিমখ হালধি আগতে সানি থৈছিলোঁ। নিমখ হালধি সানি নথলেও হয়, কিন্তু হালধি সানি থ'লে দেখিবলৈ ভাল লাগে যে কালাৰটো, সেইকাৰণেহে। নহ'লে বেছি বগা হৈ থাকে মাছ পিচ। তৰকাৰীখন উতলি আছে, আৰু এতিয়া ইয়াতে মই দিম এতিয়া কাজি নেমু দিছোঁ। এয়া কাজি নেমু কিমান ৰসাল দেখিছে। অসমৰ কাজি নেমুৰ নিচিনা ৰস ক'তোৱে নাই, আৰু অসমতহে এই ধৰণৰ নেমু উৎপাদিত হয়। সেইকাৰণে আৰু যথেষ্ট নেমু তৰকাৰী খোৱাটো যথেষ্ট উপকাৰীও। আৰু গতিকে এতিয়া নেমু দিলোঁ, যিহেতু এতিয়া মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল, আৰু মাছো খুব ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, মাছ দেখিছেনে কিমান ধুনীয়া হৈছে, সিজি গৈছেগৈ। সুন্দৰ মাছৰ তৰকাৰীখন মোৰ ৰেডি হৈ গ'ল। মান ধনিয়া পাতেদি সজাই দিলোঁ, আৰু এতিয়া মোৰ তৰকাৰীখন খোৱাৰ উপযোগী হৈ গ'ল, মানে ৰেডি হৈ গ'ল। আৰু সজাই পৰাই খোৱা বস্তুসমূহ ধুনীয়াকৈ সজাই দিলে এনেও বহুতেই ভাল লাগে, নহয়নে বাৰু?
এতিয়া আজিৰ ৰেচিপিটো আপোনালোকে মোৰ কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। এনেধৰণৰ অসমীয়া ৰেচিপি আপোনালোকে কেনেধৰণে বনায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। তেতিয়া ময়ো তেনেকৈ বনাবলৈ চেষ্টা কৰিম। পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু হাইপ দিবলৈ নাপাহৰিব। যিসকলে আজিলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপিসমূহ পাই থাকিব সদায়।